নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম জনাইছো। তেজপুৰত বৃদ্ধ দম্পতীক হত্যা কৰি ডকাইতি। প্ৰায় ৭০ বছৰীয়া দম্পতীক হত্যা কৰি চলালে লুটপাট। তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত পটিয়া চুবুৰীত সংঘটিত হৈছে এক নৃশংস ঘটনা। অচিনাক্ত দুৰ্বৃত্তই অকলশৰীয়া বৃদ্ধ দম্পতীক ডিঙি কাটি হত্যা কৰি লুটি নিছে ধন আৰু সা-সামগ্ৰী। ৭০ ঊৰ্ধৰ ব্ৰাইন অৰিজ আৰু তেওঁৰ পত্নী আশা অৰিজক শুক্ৰবাৰে নিশা হত্যা কৰিছে অচিনাক্ত দুৰ্বৃত্তই। নৃশংস হত্যাকাণ্ডটো পোহৰলৈ আহে শনিবাৰে নিশা। উল্লেখযোগ্য সেনা বাহিনীৰ নিৰ্মাণকাৰী সংস্থা গ্ৰেফৰ পৰা অৱসৰ গ্ৰহণ কৰি তেজপুৰৰ পটিয়া চুবুৰীত স্থায়ীভাৱে থকা দুই স্বামী স্ত্ৰীৰ দুই কন্যাক বিয়া দিয়াৰ পাছৰে পৰাই তেওঁলোক মাত্ৰ দুয়োজনেই এই ঘৰটোত আছিল। পত্নী আশাই এখন বিউটি পাৰ্লাৰ চলাই আছিল। দুয়ো জ্যেষ্ঠ নাগৰিকে কাণেৰেও কম শুনে। শনিবাৰে পুৱাৰে পৰাই তেওঁলোকক দেখা নাছিল কোনেও। আত্মীয়ৰ ফোন কলো গ্ৰহণ কৰা নাছিল দুয়োজনে। ইয়াৰ বাবেই দেওবাৰে নিশা প্ৰতিবেশীয়ে অৰিজ দম্পতীৰ বাসগৃহটোলৈ আহিছিল তেওঁলোকৰ খবৰ ল'বলৈ। আহি দেখিলে সেই ভয়াৱহ দৃশ্য। তেওঁলোকৰ বাসগৃহ পিছফালৰ দুৱাৰ খোলা আছিল আৰু ভিতৰত লণ্ডভণ্ড হৈ পৰি আছিল কাপোৰ কানি। তাৰ মাজতে মুখত চিঞৰিব নোৱাৰাকৈ কাপোৰ বন্ধা আৰু ডিঙিত শানিত অস্ত্ৰৰ আঘাতৰে পৰি আছিল ব্ৰাইন অৰিজৰ নিথৰ দেহ। আন এটা কোঠাত পৰি আছিল আশা অৰিজৰ ৰক্তাক্ত মৃতদেহ। লগে লগে অঞ্চলটোত লাগে হোৱা-দোৱা। অঞ্চলটোত জনপ্ৰিয় আৰু সৰ্বৰোহী দম্পতীৰ হত্যাকাণ্ডই সকলোকে ব্যথিত কৰাৰ লগতে সমগ্ৰ তেজপুৰতে বিৰাজ কৰিছে চাঞ্চল্যই। ইয়াত আহি পেলাই থাকিছিলে। আজি বহুত বছৰৰ পৰা তেওঁ ইয়াৰে বাকী হয়, ইয়াতে থাকিছিলে। ক'ত কাম কৰিছিলে? আংকল গ্ৰিফত কৰিছিলে, আণ্টি পাৰ্লাৰ কৰিছিলে আৰু দুজনী ছোৱালী বাহিৰত, দুজনী বাহিৰত আছে, এজনী দিল্লীত, এজনী পুনেত আছে। এইটো মানে কি নৃশংস হত্যাকাণ্ড মাৰ্ডাৰ তেনেকে সেইটোৱেইটো মাৰ্ডাৰেটো হৈছে। আমিতো মাজে মাজে কেতিয়াবা খবৰ লওঁ যে এক আহি গৈছে, এসপ্তাহে হোৱা নাই। দুইগৰাকী বৃদ্ধ অকলশৰে আমি খবৰ লওঁ, মাজে মাজে আহো, যেতিয়া মন যায় ফোনেদি খবৰ লওঁ। আমি আহো, অহা যোৱা কৰি থাকো, খবৰ চবৰ লওঁ। সেইদিনা জীয়েক আহি আমি দুইটা হাজবেণ্ড ৱাইফ আহি খবৰ চবৰ কৰি গলো, এবেলা থাকিলো। অকলশৰে থাকে তাৰমানে দুইগৰাকী? তেওঁ অকলে থাকে। কি নাম দুইগৰাকী অকলে থাকে। কি নাম আংকলৰ? আংকলৰ ব্ৰাইন অৰেঞ্জ আৰু আণ্টিৰ আশা অৰেঞ্জ। আংকল ক'ত আছিলে, ক'ৰ হয় অৰিজিনেলি? তেওঁ অৰিজিনেল আমেৰিকাৰ হয়, কিন্তু ইয়াত তেওঁ বহুত আগৰ একদম চাকৰি কৰা কালৰ পৰাই তেওঁ ইয়াতে ৰিজাইড হৈ গ'ল, ইয়াতে থাকি দিলে আৰু ইয়াৰে চিটিজেনশ্বিপ পাই গ'ল। এইটো ৰাবাৰী কাৰণে মাৰিছে চাগে ন? চোৰে হ'ব লাগিব, গোটেই বস্তুখিনি চব তেনেকে হেৰি কৰি পেলাই নিছে। ডকাইতি হ'ব লাগিব, ডকাইত। আৰক্ষীয়ে নিশাই স্নিফাৰ ডগৰ সহায়ত চলাইছে হত্যাকাৰীৰ সন্ধান। পিছফালে দুৱাৰ খুলি দিব পৰাকৈ এই জঘন্য হত্যাকাৰীৰ মৰমীয়াল দম্পতীৰ চিনাকি আছিল নেকি? অব্যাহত আছে আৰক্ষীৰ অধান। আমি প্ৰাৰম্ভিক পৰ্যায়ত তদন্ত আৰম্ভ কৰিছোঁ। প্ৰাৰম্ভিক পৰ্যায়ত চাওঁতে এইটো এটা হত্যা ঘটনা যেন লাগে, কিন্তু তথাপি আমি সকলো অপশ্যন আমি খোলা ৰাখিছোঁ। কি উদ্দেশ্যত এই ঘটনাটো হৈছে তাৰ উদ্দেশ্য উদ্ঘাটন কৰি আৰু তাৰ আঁৰত থকা ব্যক্তিগৰাকীক আইনৰ আওতাত আনি সন্দেহ কৰা হৈছে যোৱা নিশাই সংঘটিত হ'ব পাৰে ঘটনা। নাই, আমি ওচৰে পাঁজৰে যিসকল ব্যক্তি আছে তেওঁলোকৰো আমি ষ্টেটমেণ্ট লৈছোঁ, তেওঁলোকৰ জবানবন্দী লৈছোঁ আৰু আমি প্ৰাৰম্ভিক পৰ্যায়ত যিটো গম পোৱা মতে কালি মানুহে তেওঁলোকক কালিও দেখা নাই বুলি কৈছে আৰু আজি নেদেখাৰ কাৰণে মানুহে তেওঁলোকক আহি পেলাই যেতিয়া বিচাৰিলে তাৰ পাছতে সেইটো এটা হত্যা ঘটনা হৈছে বুলি মানুহে আমাক জনাইছে আৰু সেইমতে আমি আহি পেলাই প্ৰাৰম্ভিক পৰ্যায়ত তদন্ত আৰম্ভ আৰু আমি আশা কৰিছোঁ যে খুব শীঘ্ৰেই এই ঘটনা জঘন্য যিটো ঘটনা হৈছে, সংঘটিত হৈছে, এই ঘটনাটোৰ আঁৰত থকা ব্যক্তিক আমি আইনৰ ওচৰত হাজিৰ কৰিব পাৰিম আৰু কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ।